দেউতাক কথাটো কওক তুমিয়ে কোৱা মই কিয় ক'ব লাগে আপোনাৰ মুখত বুন্দাৰুকে বাহ লৈছে নেকি বা গোটৰ মিটিঙত গৈ গৈ ফুটত উঠিছ নিজৰ ঘৰ নকলেও হ'ব কি ক'লে নকলেও হ'ব মই কিন্তু কৈ দিছো আলহীক দিবলৈ চাহ বিস্কুট ঘৰত একো নাই কোন আলহী আহাৰ কথা কৈছা বুৱাৰী মানে দেউতা আজি আমাৰ দেউতাৰ শুটিং হ'ব টিভিত ওলাব কি চিৰিয়েলৰ শ্বুটিং কোনে মাতিছে এখেতে মাতিছে মোক খুধা প্ৰয়োজনবোধ নকৰিলি যে উঠিলে দাং খাই আহিবি যে কিন্তু আমাৰ ইয়ালৈ মাতিলি কিয় সৰু সুৰাকৈ ময়ো কৰিম কি কলি এক্টিং কি কথা কোৱা হে বুৱাৰী কিনো মহাভাৰতখন অশুদ্ধ হোৱাৰ কথা ক'লে নাই কোৱা কিন্তু এইবোৰ কামত লাগি আছ যে এইবোৰ কি কাম নহয় হয় চখত ভাল কিন্তু জীৱিকাত জমকাল হ'ব ইমান বুজাব নালাগে টিকলি আহ বুৱাৰী ই ছাতিটো চোতালতে মেলি ল'লে যে ৰ'দ বৰষুণ নাই দেখোন মুখত চানবান হ'ব বোলে চানব্ৰাণ কাৰ পুতেকৰ গৰুজনী অথনিৰ পৰা গোহালিত বান্ধতে যে আছে খুলি দিলি নে হেল্ল' বেচন দা তাৰ পৰা আধা কিলোমিটাৰমান আহি পেলাই এই পাঁচআলি এটা পাব পাঁচআলিটোৰ পৰা এই বাওঁপিনে সোমাই আহি প্ৰথম ঘৰে আহক ঠিক আছে দিয়ক হেৰ' কামত ধৰ কিনো কৰি আছো মই মৰাৰ পিছত কি কৰি খাবি সেইটো চিন্তা কৰ তই নাজান শিল্পীৰ কিমান দাম সন্মান আৰু গামোচাবোৰতো আছে ভোকত পেটত মাৰি থাকিবি পিছত বিপদত পৰিলে ইস্তেহাৰ নিদিবি সাহায্য বিচাৰি হেৰ' অইনে সংসাৰ কৰিলে দায়িত্ব বাঢ়ে আমাৰ ইয়াৰ আকৌ পাগলামি চৰে মোৰ শেষ সিদ্ধান্ত মোৰ ঘৰতে শ্বুটিং হ'ব কাৰ শেষ সিদ্ধান্ত চৰি জীয়াই আছ যেতিয়া কেয়াৰ অফটো তোৰেই হ'ব আপুনি মনে মনে থাকক দেউতা ভিতৰলৈ বলক আপোনাক চাহ দি থৈ আহিছো লগতে গাটো ধুই ল'ব দেখিছা বুৱাৰী তাৰ ডেমাকিটো ৰাম কি কলগ্ৰহ এটা জন্ম দিলো কথা ক'বলৈ সি তুচেই নকৰা হ'ল এটকা এটা হেল্প নাই বুঢ়াৰ লেকচাৰ চাওঁ ছাতিটো ধৰা কি নিবা আৰু মুদেই অফ কৰি দিলে শ্বুটিং পাৰ্টি আহাই নাই বোলা ন তোক আকৌ কোনে ক'লে কিয় ন ছোৱালী আকৌ মাৰ পোহা ময়ে ৱেটিং লিষ্টত আছো তেওঁ আকৌ গোটেইখন কাষ্টিং কৰিলেই কিয় আপুনি কোৱা নাছিল জানো গাঁৱৰ দুজনমান মানুহক চিৰিয়েলত লাগিব মই কৈছিলো কৈছিলো তাতে অকল সেইটোৱে নে আচলটো কোৱা আকৌ কি আচলটো সহায় কি সহায় কিস্তি মানে আমাৰ বন্ধন গোটৰ 4টা কিস্তি পেহীয়ে মাৰিম বুলি কৈছে তাৰ বিনিময়ত পেহীক অকণমান চিৰিয়েলখনত সুন্দৰ গিৰিয়েৰে ৰাজপাতত বহাই নাই তই আকৌ সা সুবিধাত মাথা মাৰিলিয়ে পাৰিলে এনেকুৱা আৰু দুজনীমান মাত গোটেই বছৰটো মিষ্টিকৈ কিস্তি মাৰি থাকিব পাৰিম কাট মাৰি কথাষাৰ কোৱা যেন লাগিল ন ছোৱালী তেখেতে কি জানে ঘৰখনৰ সৰু সৰু তৰফবোৰ কেনেকে মাৰিছো মইহে জানো এনেই দিয়া নাই দে হেল্ল' গদাকাইদেউ পাৰ্টি পাবহি এতিয়া আহ তহঁত আহ আকৌ হ'ব দে কিটিপ দা আহ কি চৰিত্ৰ পিছত গম পাবি ডাইলগ পাবিতো আহ হ'ব দে হেৰি মানে কি হেৰি এই কিটিপকো মাতিছ নেকি মাতিছো কি পাৰিব জানো কিয় নোৱাৰিব পাৰিব আকৌ নহয় মানে সি অনবৰতে গেয়াতে থাকে যে আগতে নাটক কৰা মানুহ ভাল কৰিব কিমান ফালিছে দেখিছো দে বাৰু পাৰ্টি কিমান সময়ত আহিব টিকলি ই ফুফুৱাই গ'লগে যে কিবা বেয়া পালে নেকি হেৰি নহয় পাৰ্টি অহা দেৰি হ'ব নেকি কিহৰ পাৰ্টি শ্বুটিং জানই দেখোন আপুনি কথা পাতক মই অহাৰ কাৰণে আকৌ অশান্তি পাইছে নেকি নাই পোৱা কিন্তু অসময়ত আহিলি যে শ্বুটিং চাবলৈ আহিলি মানে মই কৰিবলৈহে আহিলো কি কৰিবলৈ আহিলি এক্টিং নকৰিবি ৰাজহুৱা কাম যে নকৰিবি কাক কৈছ কি নকৰা কথা কৈ আহিছ গদা
কিনো কবি নবীন কাইদেউ এই জিতেনৰ পুতেক যে বলেন তাক কৈছো নকৰে বুইছ ৰাসৰ পেণ্ডেলটো 10ৰ তলত নকৰে ছিজনত নকৰে তাৰ পিছত কৰিব চাগে অফ ছিজনতে পাতিছো মাঘত ৰাস কি আমাৰ ঘৰলৈ আহিলি যে কিবা চান্দা বৰঙণি বিচাৰি নেকি নহয় নবীন দাইটি আজি বোলে তুহঁতৰ ঘৰত শ্বুটিং তোৰ ল'ৰাটোৱে ক'লে শুনি ৰ'ব নোৱাৰিলো জকটো তোৰ উঠি আহিল নহয় শুনা হ'ব ভাওনালে মনত পৰি গ'ল কাইদেউ বেয়া নাপাবি এইবাৰহে চাবা এখন ৰাগ ভাওনাই হয়নে ভেকু ভাওনাই হয় তেৰাইহে জানে আৰু এটা কথা গম পাইছ নাই কাইদেউ এইবাৰ মাঘৰ শেষৰ ফালে হ'ব লগা ৰাগ ভাওনাত তোৰ ল'ৰা কৃষ্ণ কেতিয়া কেনেকৈ পৰহি মিটিং হৈ গ'ল বাছনিত 3টা উঠিছিল মই বোলো চবতকৈ ভাল কৰিব অনলেহে সি পাৰিব জানো সেইটো ছেক্ৰেটাৰী বাবত আছো যেতিয়া নিজৰ ভতিজাটোলে টানি মেদেচোন তথাপিও ইমান পিছুৱাই ৰাস পাতিছ যে সকলো ঠিকে থাকে যাবতো আকৌ একেবাৰেনো বহাগতে পাতি নিদিলি কিয় ৰাস বিহু একেলগতে একেটা পেণ্ডেলতে হ'ল হয় এই মাঘত পাতিলে তোৰ কি চুট খৰে খায় যাওঁ মিটিঙলৈ আমি আমাৰ সুবিধা মতে পাতিম যা সকলোৱে তোৰ কথাত ভয় দিলে জানো কোনেও নিদিলেও অমুকাই দিলো সি দেখোন নাচিবই নাজানে শিকাম নহয় আমি কিহৰ কাৰণে আছো প্ৰভু বচাবা ঐ তহঁত বহচোন মই ভিতৰৰ পৰা আহোঁ তোৰ বাক্যই ককাইদক প্ৰেছাৰ উঠাই দিলে কথাৰ জোৰ দেখিলি আচৰিত হৈছো আনে কৃষ্ণৰ ভাওলৈ খেল ফলাফলি কৰে আমাৰ আকৌ ইয়াক ঘৰতে উপজাচি দিওঁতে মোকেহে ঠাট্টা কৰে ঘূৰ কলিকাল বহুত সময় বহি থাকিব লাগিব যেন পাইছো এই উচপিচাই আছ কিয় নহয় নাতিটোক স্কুলৰ পৰা আনিবগে লাগে কিয় বোৱাৰীজনী তাইৰ কথা নকবি বুজিছ সেইজনী মেমনি ফোনটো মুখৰ আগতে লৈ মুখেৰে বিৰাই কিনো ভাজ ভাঙনি খোপা কৰি থাকে নহয় একো ধৰিবই নোৱাৰো তাকে যদি কওঁ একেবাৰে যিটোহে চাৱনীয়ে চাব নহয় তো বুজিলো বোৱাৰীক ভাইৰেল ভূতে পালে মই দেখোন তাই গাত তেনেকুৱা ভূতে পোৱাৰ লক্ষণে দেখা নাই তাই দেখোন পুৱা গধূলি একেবাৰে ধূপ ধূনা দিয়ে থাকে সেয়া নহয় এয়া মোবাইলৰ ভূত দেখা পোৱা নাযায় কিন্তু তলে তলে লম্ভিয়ে থাকে কিনো আপদীয়া কথাবোৰ যে তই কওঁ নহয় এতিয়া মইহে আপদীয়া কথা কলো বোলো বোৱাৰীৰ 19ত বা বলিছে সাৱধান এনেকে কিন্তু চেমে কথা নকবি দেই কটা বোলো কলো এটা বুজিলি এটা শুকক বেট পঢ়াবলৈ আহিছ আমিও আকৌ আগৰ দিনৰ LP ফেল মানুহ তোক বুজাই লাভ নাই এই চৰকাৰী ঘৰটো লৈ একে ইমান ওপৰদি নুইবি বুজিছ বিশেষকৈ আকৌ মোৰ ঘৰ ওপৰদি কিয় পাতলা টিং লগাইছ নেকি ভেঙু চালি নকৰিবি দেই ল'ৰা একেবাৰে পেটু বাছ কৰি দিম দিগন্ত এফালা তই ইয়াত আছহি এটা কাম কৰচোন আজি তহঁতে যা কালেকশ্যনত তহঁত মানে কোনো অহা নাই মই অকলেহে আহিছো বাহ দেখিছা এতিয়া হলে নাহে কিন্তু ঘূৰণীয়া মেজমেলত নহাকেইটা ৰাতি যি যুক্তি তৰ্ক দুইটাই এচুকত গৈ কিহৰ মেল পাতিছ তোক কিয় লাগে ইমানো গোপন আলোচনা নে আমাক ক'ব নোৱাৰ যিমানৰ মানুহ কিমানতে থাক আমি মাহীমাকৰ সন্তান যে আকৌ পাৰিলে তই আৰু এটাক লৈ কালেকশ্যনলৈ যা ৰাতিলৈ দুইটাই হাফ এটা লৈ শংকৰ চুৰবতৰ ভাওনাখন পাতিম যা মই মাল নেখাওঁ নহয় কি খাওঁনো মই কেন বিয়েৰহে খাওঁ বিয়েৰ কি মদ নহয় কণা বিয়েৰ হয়তো আমাৰ বৈজনে খাই নহয় এই বাঁহৰ চুঙাটোৰ নিচিনা যে ইমান কণ যে হয়তো কি অমৃত হ'ব দে ইমান ক'ব নালাগে নকওঁ দে সেয়া আহি পালেহি আহক 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 হেই বেবি চোৱা না মই ইয়াত পাই গ'লোহি চোৱা উম্মা তোমাক দেখিবলৈ ইমান বেয়া লাগিছে নহয় কি তুমি ডাইট কৰিছা প্লিজ নকৰিবা না তোমাক দেখিবলৈ বহুত বেয়া লাগে প্লিজ নকৰিবা ইভিনিং কিন্তু তুমিয়ে মই ভোগালী মেলাত মমোজ খাবলৈ যাম তুমি কিন্তু মিছ নকৰিবা হা কি গাহৰি মই কিন্তু গাহৰি নাখাওঁ মই পৰ্ক খাম মই ষ্টিক পৰ্ক খাম হ'ব মই এতিয়া অলপ বিজি আছো তুমি পিছতকে ফোন কৰিবা দেই এক্সকিউজ মি মতা মানুহবিলাকে চাইডটো অকণমান দি দিব হা মতাটো মই আঁতৰি দিছো
কি কৰিছ কণ্ট্ৰল কৰা চাইছোহে কিবা তই এক্টৰ তাতে ৰাসৰ ছেক্ৰেটাৰী আৰু ওজনটো ৰাখিবি টেইলাৰটোৱে ভাল লাগিছে অ হেৰু কি কৈছ এইবোৰ তই যাচোন ইয়াৰ পৰা বাদো কোন বাদো অ নহয় ভণ্টি কথা এটা সুধিব পাৰোনে হেৰু তই আছোন এইফালে হেৰৌ এইফালে পিছত চিনা পইচা হবি হা মই আহিছো মই আহিছো মই আহিছো হত শ্বহীদ কোন শ্বহীদ হে অ নাই নাই একো নাই আচলতে এওঁ গানহে গাইছে অ' গান আই লাভ গান ভেৰি মাছ প্লিজ বিহু এটা গাওক না নিশ্চয় শুনক তেন্তে মাঘৰে উৰুকা অ জয়া মাঘৰে উৰুকা বৰা চাউলৰে অ জয়া লাও পানী ধুনীয়া সুন্দৰ বঢ়িয়া কিবা বিহু বিহু যেন লাগি গৈছে ধন্যবাদ ধন্যবাদ আচ্ছা আপোনালোকৰ পৰিচালক কেতিয়া আহিবহে আহিব এতিয়া ঐ তয়ো ইয়াত কিবা ওলাবি নেকি অনলক লগ কৰিব আহিলোঁ মানে আমাৰ মেকআপটো কেতিয়া দিব প্ৰথমে মোকে খানক ইলেক্ট্ৰিচিটি অফিচ পাইছ আগতে মহিলাই সুবিধা পাব এনেকে জনা হ'লে আমি ঘৰতে খানি পুটুকি আহিলো হয় কম কথাত তোক বোৱাৰীয়ে বোৱাইছে ঐ ঐ ঐ কথা ভালকে কবি দেই কৈ দিছো কিন্তু পেহী ভতিজা একো নামানিম আকৌ ফাইটো উঠিলে নহয় ভাওনা দেখুৱাই দিম দুবাৰকে টাইফয়েড হৈ থোৱা মানুহ আকৌ ৰ'বচোন ৰ'ব ইমান হুলস্থুল নকৰিব টিম ৰ'ব কিয়নো ইমান উৎপাত হে আপোনালোক ওলোৱা দেৰি আছে হে গম পালো অ' মা কি পালে হে আপুনি চিম নোহোৱা কাৰ্ড হে যা অসভ্যটো কিনো কথাবিলাক কোৱা এইবাৰ আমি ল'ৰা ৰাস পাতিছো মেকআপটো দিবলৈ আহিবা আকৌ অ' মা কেতিয়া আহে মাঘত হে ভাল মিলিছে আৰম্ভ হোৱা কিমান দেৰি হ'বনো আপোনাৰ কিবা কাম আছে নেকি যদি কাম আছে কৰি আহক যাওক নহয় মানে নাতিটোক স্কুলৰ পৰা আনিব লাগিছিল অহাবাৰলৈ সি আকৌ মেট্ৰিক দিব নহয় আপোনাৰ নাতিও আছে ধৰিবাই নোৱাৰি ন মধু অ হয় দিয়ক আপোনাক কিন্তু ধৰিবই নোৱাৰি অ হয় নেকি হেৰি নহয় আপোনালোকে যাওঁতে আকৌ মোৰ ঘৰত চাহ একাপ খাই যাব দেই সোনকালে শেষ হ'লে ভাল হয় ভোগালী মেলালৈও যাব লাগিব নহয় অ হয় মই পাহৰিছিলোৱে আপোনালোকো আহিব দেই ৰাইজ পিছে আমাৰ ঠাইখন মানুহবোৰ কেনে পাইছে মোক সুধিছে অ আপোনাকে সুধিছো বহুত ধুনীয়া ঠাই অকল ধুনীয়াই নহয় মানুহবিলাকৰ মৰম চেনেহো আছে দেই ঐ তহঁতে কাম কৰিবলৈ মানুহ কিজনক শান্তি দিয়া নাই কিয় আপোনালোকে বেয়া নাপাব দেই গাঁৱৰ মানুহ যে আলহী পালে কথা পাতিয়েই থাকে তইনো কৰ দেখিছা টেপেচকে মাতটো দিলেই নহয় অ দীপক আহিলা দিনৰ পোহৰ ৰং চঙীয়া ৰাতি পোহৰ গুলপীয়া ভাত মই নিদিওঁ পালেহি জপৰা খান্দাটো দাদা ভাড়াটো নিদিয়াকৈ গুচি আহিলে যে আৰু ছেক্ৰেটাৰী ভাড়াটো দি দিবাচোন কি তই সৌকণৰ পৰা এইকণলৈ টমটমত আহিব লাগেনে চাইকেলখন লৈ আহিলে হয় দেখোন চাইকেলত আহিলে মানে চুলিখিনি বেয়া হৈ যাব পাৰেতো সেইকাৰণে টমটমত আহিছোঁ আফটাৰ অল ফিলিংছৰ কথা আছেতো মদাহীৰ কথা শুনা ঐ সেই সোপা আজি কিয় খালি ফুটি আৰু তাতে মানে অভিনয় কৰা কথা আছেতো লাষ্টটো মানে জেগাতে ভাঙি থৈ আহিছোঁ মই দিব নোৱাৰো দেই টমটমৰ পইচা খাটিত ৰাতি কৰা বাকীটো শুনাই দিওঁ নেকি দাদা কি শুনোৱা কথা কৈছে গান হয় পুতাই গানটো পুৰণাই কিন্তু সুৰটো মানে নতুন দেই নে মাতিলেও এই জপজালটোক মই মাতিছিলো এই দি দে ভাড়াটো দি দেচোন এইবিলাক ধাৰ চাহ খাব নাপায় দি দে মোৰ তাত নাই নহয় হ'ব ময়ে দিম এয়াহে হেল্পৰ লাইনৰ মানুহ বাবা পিছে চাবা এই হেল্প কৰোঁতে কৰোঁতে তোমাৰ পকেটৰ মানি মানে নিষ্কাশন হৈ হৈ কৈছ এইবোৰ মানে একেলগে গ'লোগৈ মাথাই কামেই কৰা নাই
আচ্ছা এই সহায় কৰাটো ইংৰাজী কি বুলি কওঁ বাবা অঁ সেইটো হেল্প বুলি কয় বাৰু অনল ছাৰ অহা দেৰি হ'ব নেকি অলপ দেৰি হয় যদি মোৰ স্কুল এখনত ফ্ৰেছাৰ্ছ ডে' প্ৰগ্ৰাম এটা আছে 1 ঘণ্টা লাগিব পাৰিম নে যাব অঁ পাৰিবা মই কল কৰিম যোৱা ঠিক আছে আহিছোঁ অ'ৰা ভাইটি আহা হেই ৰ ময়ো যাওঁ মোৰ কানেকশ্যনৰ কাম আছে ই বৰ লাজত পেলাই দেই মানুহৰ নামৰ মানুহ হ'লেহে কিয় মই কি মানুহ নহয় নেকি হা মোৰতো আছে 2জনী গৰু 2জনী ছাগলী 2জনী মাইকী হেৰ' তই মাকনৰ সতিনীয়েকক কেতিয়া আনিলি হয়া মানে একেটা লাইনতে গুচি গ'লো ভুল হৈ গ'লো বুজিছা নাই কিন্তু মনটো যায় অ' ভণ্টি অ' মা কি মন যায় হে ধনী হ'বলৈ মন যায় তোমালোকে মানে বুজি নোপোৱা মানে এই আহচোন এফালে এই ৰচোন টানাটানিখন নকৰিবি মোৰতো তহঁতৰ দৰে 2টা ভৰি 2খন হাত 2টা চকু 2টা নাক আছে হয়নে নহয় অ' মা 2টা নাক আকৌ মানে সেই একেটা লাইনতে গ'লো আচ্ছা মোৰ আছে এটা নাক হয়নে নহয় ভাল বনাইছে দেই কিয় টনাটনিখন কৰিছ চৰিত্ৰ পাঠ পঢ়িছোতো ইমান অভদ্ৰ নহয় সংস্কাৰী হয় আমাৰ দেই এতিয়া ই মানে চবৰে মূৰটো খাব চবৰে মূৰটো খালেও তোৰ মূৰটো নাখাওঁ মোৰ মূৰটো কিয় খাব আকৌ ধেৎতেৰি তোমাৰটো নহয় মই ইয়াৰ মূৰটো খোৱাৰ কথা কৈছো কিয় বা কাৰণ ভাদ মাহৰ সেই মিঠাতেলৰ পেকেটবিলাক যে নামঘৰৰ পৰা নিয়ে মনে মনে মাছ মাংস বনাই খাওঁ যে Shut up! কি কথা কৈছে আপুনি মই তোমাক কোৱা নাই মা মই ইয়াকহে কৈছো কি কলি তই তোক আজি মই চল এৰা উচিত কথা ক'লে গোষ্ঠী বেজা তই মনে মনে থাকচোন আৰু তহঁতে ইয়াত শ্বুটিং কৰিবলৈ আহিছ নে কাজিয়া কৰিবলৈ আহিছ নহয় ই কিবোৰ কথা কৈ আছে শুনিছ ঐ এতিয়া মোৰ দোকান বাকী কিটা দে পকেটত বাকী খাতাখন লৈ ফুৰিছ এতিয়া নহয় ৰামৰামিত দিম দিবি নে আছে যদি দি দেও কিটিপদা নাই একেবাৰে সুদা সমুদ্ৰ হৈ আছে সুদা সমুদ্ৰ ভাতি খেলৰ আগত বুইছ পেহী ইয়াৰ ভাৱৰীয়াক পুৰস্কাৰ দিয়ে যিহে খুব মাইকত শুনিবাৰ আধাৰ ভাৱত সন্তুষ্ট হৈ কিটিপ কলিতাই 100 টকা পুৰস্কাৰ আগবঢ়াইছে ক'ত পাওঁ ইমান পইচা দে মোৰ পইচা দে ধনী মানুহে ধাৰ লয় দুখীয়া মানুহে পাপ পুণ্য কথা কয় আৰু তই এতিয়া কোনটো কেটেগৰীত পৰিছ নিজে মিলাই ল'বি ধাৰ খোজোতে তইহে এতিয়া মোক হ'ব ৰচোন দাদা কিটিপদা তই আজিয়ে পাৰিলে দি দিবি নে দিম বাৰু কিছুমান কথা থাকেতো ধাৰ খোৱাটো আকৌ কি কথাডাল থাকে মন্থৰা ভুলতে মিষ্টেক হৈ গ'ল নে পেহী এই ধৰি লওক সাংস্কৃতিক দান আৰু বাকী দোকান দুইটাই চেপাত এটা মানে দিল খুলি পটককে দিবলৈ মন যায় আৰু আনটো মানে অকণমান গৰমিলকৈ মিলাই পেলাই দিয়া হয়তো অকণমান দেৰি হ'ব সংসাৰৰ কথা আছে শুনিলি হেৰিয়াৰ পুতেকৰ কথা ইয়াক দিওঁৱে নেকি একো হয় কিটিপদা তই অলপ আঁতৰি থাকচোন কিয় মই অহাৰ কাৰণে বেয়া পাইছ নেকি বেয়া পাইছ যদি যাওঁগৈ বাবাটো মানে বেয়া পাইছ নেকি বাৰু তহঁতে নাই কিয় বেয়া পাম না বেয়া পাইছ যদি যাওঁগৈ ন শুনতি নহয় মানে শুনতা কোন শুনতা একো গমেই নাপায় এইজনী মই শেষ মা মোৰ কি হ'ব এতিয়া মই ক'ত মুখ উলিয়াম বাইদেউ চাওকচোন মোৰ এতিয়া কি হ'ব আপুনি কিবা এটা নকয় কিয় মই শেষ চৰ লাগে দেহৰ ভাজ চাহ একেবাৰে গোটেইটো একেবাৰে দন্ত্যাদতো হৈ গৈছেগে এইটো যা তই ক'লে নাযামতো কিয় নাযাবি তই মাতিছিলি জোকাই নলবি দেই সৰুতে আই ঘাটি লগা মানুহ ময়ো ঘাটিতে জন্মা মানুহ ফাই
ইয়াতো উঠিব লাগিলে পাই যাবি ঘণ্টা উহ ৰাম শান্তিৰে থাকচোন এটা কথা আকৌ এটা সময়ত ষ্টেজ ফালি থোৱা মানুহ ই ঘণ্টা কি ফালিছিল কাৰেঙৰ লিগিৰি লভিতা ভোগজৰা লংকলি মোৰ সোণৰ ভোগজৰাটো কোনে ঠেলা ঠেলি কৰিলি মাজনা তুমি মা মই ডবল এক্সেল পিন্ধা মানুহ বেয়াই পাওঁ তাতে আকৌ কি ঠেলা কথা কৈছা এইজনী কা বাকুহে পাৰা বাহ গোটেইখন একেবাৰে সাহিত্য সভা কৰি ৰাখিছা কোনো কা সেইটো আচলটোৱে মামা নেকি চুপ বেচন দা আহক নহয় মানে আপুনি যে কৈছিলে কেইজনমান মানুহ লাগিব সেইকাৰণে এওঁলোকক গোটাই ৰাখিছিলোঁ ঘণ্টা ই কোনো এই পিছুৱাই থাক আজি এওঁলোকৰ চিন নোলাবও পাৰে এতিয়া যাব দিয়া এই ইহঁতৰ মেকআপ দিয়া হ'লনে নাই হ'ল দাদা খালি এওঁলোকৰ বাকী আছে চিনটো চাই লোৱা চিনটো চালোঁ দাদা আমি এতিয়া ক'ত যাম ক'তো যাব নালাগে ইয়াতে হওক সেই লোকেশ্যনটোত থিয় হোৱাগৈচোন হেৰি আপুনি অকণ আঁতৰি দিয়ক ইমান জেগা লাগেনে লাগিব আঁতৰি দে আমি ওলাম কেতিয়া আপোনালোকৰ আজি নাই কোৱা নাই জানো নাই বুলি ক'লে নহ'ব নহয় চিৰিয়েলত ওলাম বুলি 10 টুমত কালিয়ে মাল খুৱাই দিছোঁ 100 টকা নাস্তাটো অলগি চৰ লাগে তই মাল খাৱ নাখাওঁ তেন্তে জপৰা খানিছ কিয় মোক আকৌ কিয় কৈছে নহয় এক কৈছোঁ হৰি বিষ্ণু এই মই মাল খাওঁ হে এই নিৰামুহীয়া মানুহটোক দেখিছনে তই মাল নেখা নিমখ জলকীয়া দি টিপচহি মাৰি গংগাজল খা তই পিনা নেযাওঁ আমাৰ কি মান ইজ্জত নাই আমাৰ কি প্ৰেষ্টিজ নাই আমাৰ কি ইটো নাই মা কি ক'বলৈ আহিছে অসভ্যটো চুলি ছিগি দিম নাই এইজনী আত্মসন্মানবোধৰ কথা কৈছোঁ কথাবিলাক পৰিষ্কাৰ হৈ যাব লাগে মানে এতিয়ানো কি লেতেৰা হ'ল তেনেকৈ ক'লে নহ'ব হয় আমাৰো কাম থাকে ন আজি আপোনালোকৰ নহ'ব পাছত খবৰ দিম হেৰি আপুনি গেপ ডাইলগ দিলে যে ই কাক কৈছে আপোনাক কোৱা নাই দাদা নহয় আপোনাকে কৈছোঁ ডেম পেহা কোন ডেম পেহা আপুনি আকৌ কি পাগল এজাকৰ মাজত সোমালোহি ঐ তোক মনে মনে থাকিব দিছোঁ নে নাই মনে মনে থাকিবি নে চাৰা মাৰো খাবি আৰু সকলোৱে মিলি মোক টঙনিয়াবি এই ডেম পেহা তোৰ কি কথা ভেলু নাই নেকি আকৌ ডেম পেহা ঐ কেমেৰা সামৰ কেমেৰা বল ইয়াৰ পৰা কি হৈছে কিহৰ হুলস্থুল মানে কাইদেউ আজি আৰু নাই মানে দেউতা একো হোৱা নাই বহুত হৈছে কি হৈছেনো কিতাপদা নিচা মালটো পুৰা চকা আছে দেই একদম বিষায় ইহঁতৰ লগত কথা পতাটোৱেই ভুল গাঁৱৰ বুলি মাতিলোঁ তহঁতে ইয়াত আহি আকৌ কাজিয়াহে কৰিলি ঘণ্টা মই বেছি কৰোঁ এতিয়া এই তোৰ নিজৰ ঘৰ বুলি বেছি কৈ আছ কিন্তু চাই ল'ম কাক চাবি তই নহয় ডাইৰেক্টৰে কি ক'লে আৰু তইতো জান দাদাই মই মানে বহু সময় একে জেগাতে থিয় হৈ থাকিলে ভৰিকেইটা সিয়ামৈ ধৰে সেইকাৰণে অকণমান ইফাল সিফাল কৰি ফুৰোঁ সেইকাৰণে হ'বলৈ আপুনি কেমেৰাৰ আগত ৰখি আছিল একজেক্টলি একদম জেগাতে ধৰিছে ঐ মালা পইচা দি থৈ আহিবি ঐ কি কৈছ কি কৈছ তোক আজি মই কি হৈছে পালে এতিয়া ধৰাই দিবতো এইবিলাক সহ্য কৰিব নাই 100 টকাটো কিমান দিব হৈ গৈছে মই পাই গৈছোঁ 100 টকা দেউতা তই মোক ভালে ভালে ওলা ইয়াৰ পৰা পুতেকৰ ধাৰটো দি থৈ আহিবলৈ ক'ব ঐ এফালে হাঁচোন ভণ্টা এওঁ কল খালে ওচৰত নাথাকিবা দেই কিয় হে কাৰণ এফাল মানে তোমাৰ লাহি পাহি দেহত পৰি যাব পাৰে দেই সাৱধান কি
কথা কয় হে সেইকাৰণে মই মদ খোৱা মানুহ দেখিব নোৱাৰো বুবাহঁত যাওঁ দেই এ পূৰ্ণিমা ৰাতি মানে কি মদ ঘাটি লগত মটৰ আৰু আছে জলকীয়া গুটি এই বাট যা ঘৰলৈ যা আপোনালোকে বেয়া নাপাব দেই এইটো একেবাৰে গেলা মদাহী মই ইয়াক কৈছিলো নহয় মাতোতে এতিয়া সি পালে মেডেলটো এইবিলাকৰ লগত কথা পাতিবই নাপায় তহঁত যাচোন এতিয়া নহয় আকৌ তই আমাক বেয়া নাপাবি মাতিছে বাবেহে ন ছোৱালী পাৰিলে কিস্তিটো তই আজিয়ে জমা কৰি দিবি আৰু দিলেতো তোৰ কাৰণেই ভাল কিস্তি হেৰ পেহী কেছটো কি আপোনাক যাবলৈ কৈছে নহয় যাওক বুজিছ পেহী ৰাইজে গজেনৰ পুতেককে কৃষ্ণ ভাওটোত বিচাৰিছিল যেতিয়া আকৌ এবাৰ কৈ চাওঁ তাতে ই আমাৰ অনলে পাৰিব যে দেদাইৰে ভৰসা নাই গতিকে ৭-৭ মিলি যাব দিছিলো নাই তহঁতক অনল কি কৰিলা এইবোৰ ভাবিছিলো এটা হ'লগৈ এটা কি যে হলঠেকত পেলোৱা নহয় ছাৰ মোৰ ভুল হ'ল আপুনি বেয়া নাপাব হয় ছাৰ এইবোৰ আমাৰ বাবে হোৱা নাই নহয় কথাটো তেনে নহয় আপোনালোকে গোটেইবিলাক কাণ্ড কিবা আঁচনি কাৰবাৰ কৰি পেলালে গতিকে যত সব গণ্ডগোল হৈছে নিজেতো বদনামী হলাই এতিয়া আমাকো হলঠেকত পেলালা সহায়কনৰ বিনিময়ত বোলো তুমিও ওলাবা অলপ এতিয়া ক'ত আকৌ এনেকুৱা ঘৰৰ লোকেশ্যন বিচাৰি যাওঁ হেৰি আপোনালোককো যাব দিছোঁ যাম আমি ইয়াত থাকিবলৈ অহা নাই হেৰি হ'ব আৰু হেৰি আপোনাক কি লাগিব কেঁচা নে পকা মই সেইবোৰ নাখাওঁ মই আকৌ ঘৰৰ কথাহে কৈছো ঘৰটো এনেকুৱাই নে ইয়াতকেও ভাল আহ এইবিলাকৰ লাগি একে মাথাটোৱে কাম নকৰা হৈছে চাহ একাপ খাবলৈ পোৱা হ'লে লিগাৰ উঠাই খুৱাম আহ এই বস্তুবোৰ সামৰি তহঁত আহি থাক ব'লা মধু হা চট ৰেডি নেকি লোকেশ্যন চেঞ্জ হ'ল বেমানীজনে পয়াকাৰ লগত ফানাই কবাই নাৰা হৈ আছে এতে নহয় য দেউতা তুমি মোক আনিবলৈ কিয় নগলা শ্বুটিং আছিল বাবে নগলা ন আৰু মানুহবোৰ ক'ত মা আমাৰ ঘৰত শ্বুটিং নহয় নেকি ককা কোৱা না দেউতাই কেতিয়া এক্টিং কৰিব টিকলি তুমি এপিনে আহা মানুহৰ চৰিত্ৰ দেখিলি মাতি আনিলো মই গণ্ডগোল লগালে টিডিপে এডভান্টেজ ল'লে পেহীয়ে তোৰ মূৰৰ পৰা ভ্ৰম এতিয়াও আঁতৰাই নাই মইতো ধ্বংস হ'লে তই ভাল পাবিয়েই তেনেকৈ কিয় কৈছে দেউতাক ৰ'বা বোৱাৰী কোনো মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক ধ্বংস হোৱাটো নিবিচাৰে তই সাংস্কৃতিৰ ক্ষেত্ৰত জড়িত হ'ব বিচাৰিছ মই বাধা নিদিওঁ কিন্তু মনত ৰাখিবি একো জ্ঞান নোলোৱাকৈ গ্লেমাৰ বিচাৰি নিজৰ লক্ষ্য পূৰাবলৈ গৈ আনক আশ্ৰয় কৰি সপোন দেখিবলৈ চেষ্টা নকৰিবি নিজৰ বাহুত বল ৰাখি কাম কৰিবি মনত ৰাখিবি সততা ধৈৰ্য সাধনা আৰু একাগ্ৰতা থাকিলে এইটো কাম কিয় সকলো কামতে তই সফল হ'ব পাৰিবি দেউতা